হাই হাই কোৱা মা আমি ক'ত গৈ আছোঁ ফুৰিব যাই আছোঁ এইফালে হৈছে পথাৰ এইফালে হৈছে ককাহঁতৰ ঘৰ আমি দূৰত ক'ত গৈ আছোঁ ফুৰিব তুমি খোজকাঢ়ি যোৱাচোন চোৱাচোন হাঁহি দিয়া আহা সেয়া ককাহঁতৰ ঘৰ পাই গ'লো ককা আহি গ'ল মইনাক আদৰিবলৈ তাই ইয়াত আহি খুব ভাল পায় এইফালৰ পৰা সেইফালে দৌৰি ফুৰিব ধৰে এয়া হৈছে খুৰাহঁতৰ ঘৰ আচলতে খুৰা কোন হয় আপোনালোকক নেক্সট ভিডিঅ'ত চিনাকি কৰাই দিম আজি মই খুৰাহঁতৰ ফুলনি বাগিচাখন দেখাবলৈ আহিছোঁ গোটেইবিলাক কৈ যাব নোৱাৰিম এনেই দেখাই দিছোঁ এইটো পুখুৰী হয় আৰু এইফালে এনেকৈ গছ ৰুইছে নাৰিকল গছ এইফালে গেটটোৰ ওপৰতো ধুনীয়াকৈ এনেকৈ ফুল দিছে এতিয়া গধূলি হ'ল মইনা আৰু মই ঘৰলৈ আহিলে এয়া মই থাপনাত চাকি গছ জ্বলাই দিলোঁ চাকি গছ দি দিলোঁ এতিয়া চাহৰ যোগাৰ কৰোঁগৈ এয়া মই চাহটো বনাই দিলোঁ আমি গাখীৰ চাহটো খুব কমেই খাওঁ ৰঙা চাহটো বেছিকৈ খাওঁ
ৰাতিপুৱা ৰঙা চাহে খাওঁ। এতিয়া মই এয়া মায়ে দি পঠোৱা নাৰিকলৰ লাড়ু ঘিৰে ব্ৰেড ভাজিছোঁ আৰু কল। চাহ খাই লওঁ। হাই দিয়া মা হাই হাই দিয়া আইতা শাহুমাক দেখাই দিলোঁ যে ক'ত চাই থাকিলে সন্মুখৰ ফালে চাই থকা যেন লাগে। এতিয়া পাৰিছে মায়ে। আজি প্ৰথম ওলাইছে যে সেইকাৰণে। মই আপোনালোকক কৈছিলোঁ যে মায়ে মোলৈ এটা গিফ্ট পঠাইছে মিছো এপছৰ পৰা। তেওঁ অৰ্ডাৰ কৰিছিলে। এতিয়া আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এয়া আজিকালি মানে পাটৰ চিট মুগাৰ চিটতকৈ এইবিলাকৰ খুব মানে প্ৰচলিত হৈছে। এয়া হোৱাইটৰ লগত এয়া পিংক কালাৰটো মেটচ কৰিছে। ধুনীয়া লাগিছে ন? চাদৰখনত মাজে মাজে পিংক আছে আৰু মেখেলাখনত হোৱাইট আছে, গোটেই হোৱাইট হৈ পেলাই ইয়াতে ফুলৰ কালেকশ্যন আছে। এয়া চাওকচোন কিমান ডাঙৰকৈ আছে। আৰু এই চাদৰখনত ইয়াতে আছে ছাইড পটিকেইটা। এইকেইটা ধুনীয়াকৈ মই চিলাই কৰি লগাই ল'ম। ভাল লাগিছেনে বাৰু আপোনালোকক? প্লিজ কমেণ্টত জনাব। আৰু এইটো হৈছে ব্লাউজটো গোটেই ফুল আছে। এয়া চাওক, গোটেইটোতে ফুল আছে ব্লাউজটো। আৰু মইনালে পঠাইছে এই ধুনীয়া ফ্ৰকটো। তাই খুব ভাল পাইছে, ষ্ট্ৰবেৰী থকা। তাই হোৱাইট আৰু ৰেড মেটচিং খুব ভাল পায়। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু পুনৰ লগ পাম এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। তেন্তে আজিলৈ ইমানতে। বাই বাই।